গাঁৱতো বা আমাৰ অঞ্চলতো এনেকুৱা কোনো অনুষ্ঠান নাই, কোনো প্ৰতিষ্ঠান নাই যাৰ যোগেদি কথাবিলাক শিকাব পাৰি। মাত্ৰ ছোৱালী আমাৰ গাঁওবিলাকত ছোৱালী ডাঙৰ হলে শান্তি হলে ঘৰতে দুজনমান ভকতে মাকে মাতি নি কিবা কথা বতৰমান কয়, সেইকেইটাই সাংসাৰিক জীৱনৰ বিষয়ে যি কথা, তাৰ বাহিৰে একো কথা কোৱাই নহয়। কিন্তু আজিকালি আমি দেখিছো উন্নত দেশবিলাক, যিবিলাক দেশত ভাল শিক্ষা ব্যৱস্থা আছে, সেইবিলাক দেশত কি কৰে, একদম ল'ৰা ছোৱালীক যিমান পঢ়ুৱাব মাক দেউতাকক তাতকে অলপ বেছিকে পঢ়ুৱাই লয়। কাৰণ আমাৰ যি ল'ৰা ছোৱালী কোনে জানে, আপোনাৰ যিজনী ছোৱালী, আপোনাৰ যিটো ল'ৰা, সেই ল'ৰাটোৱে কিজানি এদিন অকল ফিলবাৰীকে নহয়, গোটেই অসমকে নহয়, গোটেই ভাৰতবৰ্ষকে নহয়, গোটেই পৃথিৱীখনকে উজ্বলাই তুলিবলৈ আছে। হ'ব পাৰে আপোনাৰ ল'ৰাটো হ'ব পাৰে, আপোনাৰ ছোৱালীজনী হ'ব পাৰে, বা এনেকুৱাওতো হ'ব পাৰে যে আপোনাৰ ল'ৰাটো বোলে এনেকুৱা হ'ল বোলে গোটেই ফিলবাৰীৰ বদনাম, গোটেই অসমৰ বদনাম, দুটাৰ ভিতৰত যিকোনো এটা হ'ব পাৰে। আৰু সেইটো ল'ৰাটোৱে নিজে নিজে নহয়, সি হ'ব কেনেকে, যে আপুনি তাক কেনেকে ডাঙৰ দীঘল কৰিলে, স্কুল বা সমাজখনে তাক কেনেকে বনালে, সেইটোৰ ওপৰত নিৰ্ভৰ কৰিহে সি ভাল মানুহ হ'ব নে বেয়া মানুহ হ'ব, সেইটো নিৰ্ভৰ কৰিব। গতিকে গুৰুত্ব সহকাৰে পাতিব লগা কথা ধেৰ আছে। প্ৰথম কথা, আমি আজি এটা কথা অন্তত ভাবিব লাগে যে আমি ল'ৰা ছোৱালী তুলি তালি ডাঙৰ দীঘল কৰাটো যিমান গুৰুত্ব দি ইমান দিনে লৈ আহিছো, আমিতো গুৰুত্ব দিছো, স্কুললৈ পঠিয়াইছো, লাগ বুলি ক'লে কাপোৰ কানি কিনি দিছো, লাগ বুলি ক'লে কিতাপ কিনি দিছো, এই কথাখিনি আমি কৰিছো। লাগ বুলি ক'লে ভাত খাবলৈ দিছো, বহুত মাক বাপেকে তেনেকেই কয়, তোক কি দিয়া নাই, লাগ বুলিলে কাপোৰ দিছো, লাগ বুলিলে ভাত দিছো, লাগ বুলিলে চাইকেল এখন কিনি দিছো, তই এতিয়া কৰিব নোৱাৰিলে হ'ব নেকি? কিন্তু কেৱল সেইটোৱে যথেষ্ট নে? আৰু কিবা জনাৰ দৰকাৰ থাকে নেকি? আৰু কিবা কথা থাকে নেকি? সেইটোতো চবেই দিয়ে। চবেই দিলেও চব ল'ৰা ছোৱালীটো ভাল নহয়, চবেইটো দিয়ে। কোন মাক বাপেকেনো ল'ৰা ছোৱালীক লঘোণত ৰাখিছে? কোন মাক বাপেকেনো ল'ৰা ছোৱালীক কিতাপ নিদিয়াকে ৰাখিছে? কিন্তু সকলো ল'ৰা ছোৱালীটো ভালকে কিবা এটা কৰি দিব পৰা নাই। তেতিয়াহ'লে আমি ভাবি চাওচোন, আমি আৰু অকণমান গুৰুত্ব সহকাৰে কথাটো লোৱাৰ দৰকাৰ আছে নেকি? আমি প্ৰথমতে লওঁ যে আমি কামটো কিমান গুৰুত্ব দি ল'ম, এই দায়িত্বটো। এইটো এটা আটাইতকৈ ডাঙৰ দায়িত্ব। মই আটাইতকৈ ভাল পাওঁ মাকবিলাকক, দেউতাকবিলাকক লগ পাবৰ কাৰণে, কাৰণ পৃথিৱীত আটাইতকৈ ডাঙৰ কামটো মাক আৰু দেউতাকবিলাকে কৰি থাকে। সেইটো হৈছে তেওঁলোকে পৃথিৱীলৈ এটা জীৱন আনে, এটা জীৱন পৃথিৱীলৈ আনে তেওঁলোকে। আৰু সেই জীৱনটো এনেকুৱা এটা জীৱন, যিটো জীৱনে এদিন হয়তো পৃথিৱীখন সলাই পেলাব পাৰে, ভাললৈ সলাই পেলাব পাৰে। যীশুখ্ৰীষ্ট, শংকৰদেৱ, শ্ৰীকৃষ্ণ, মহম্মদ, বুদ্ধ, আপোনালোকৰ নিচিনা কোনোবা এগৰাকী মাতৃগৰ্ভৰ পৰা জন্ম হৈছিলে। আপোনালোকৰ নিচিনা কোনোবা দেউতাকে তুলি তালি ডাঙৰ দীঘল কৰিছিলে। তেওঁলোকে গোটেই পৃথিৱীখনে সলাই পেলাইছিলে। হ'ব পাৰে সন্তান এটা তুলি তালি ডাঙৰ দীঘল কৰাটো পৃথিৱীৰ আটাইতকৈ ডাঙৰ দায়িত্ব, আটাইতকৈ ডাঙৰ কাম। তাতকৈ ডাঙৰ কাম আন একো থাকিব নোৱাৰে। তাতকৈ ডাঙৰ কলা বুলি কৈছো মই, কলা, তাতকৈ ডাঙৰ কলা আন একো থাকিব নোৱাৰে। এই কামটো যে আমি কৰিবলৈ লৈছো, এই কামটোত আমি সম্পূৰ্ণ ধ্যান দিব লাগে। ধ্যান বুলি কৈছো, ইংৰাজীত মেডিটেশ্যন বুলি কওঁ। এইটো পুৰা মেডিটেটিভ হ'ব লাগে। ধ্যান, বেলেগে বেলেগত ধ্যান দিয়ে। ক্ৰিকেট খেলুৱৈ শচীন তেণ্ডুলকাৰে ক্ৰিকেটত ধ্যান দিয়ে, লতা মংগেশকাৰে গানত ধ্যান দিয়ে, কোনোবা যোগীয়ে ধ্যান কৰি থাকে, শিক্ষকে শিক্ষকতাত ধ্যান দিয়ে। মাক দেউতাকে ধ্যান দিব লগা কথাটো হৈছে ধ্যান বুলি ক'লো দেই মই। ধ্যান মানে আন কথাই যাতে তেওঁলোকৰ মনোযোগ বিচ্ছিন্ন কৰিব নোৱাৰে। ল'ৰাই যেনেকে পঢ়াত মনোযোগ দিব লাগে, মাক দেউতাকে ধ্যান দিব লাগে, মনোযোগ দিব লাগে ল'ৰা ছোৱালী তুলি তালি ডাঙৰ দীঘল কৰা। কেনেকে ধ্যান দিব সেই কথাটো মই অলপ পিছত কৈ আছো। ধ্যান মানে তো তপস্যা কৰি থাকিলে নহব। ল'ৰা ছোৱালী তহঁতি কি কৰি আছ, মই তহঁতৰ তুলি তোলাত বোলে ধ্যান দি আছো, তপস্যা কৰি আছো বোলে। তপস্যাটো ইয়াত অলপ বেলেগ ধৰণৰ, ইয়াৰ তপস্যাটো অলপ বেলেগ ধৰণৰ। প্ৰথম কথা, আপুনি মানসিকভাৱে সেই কামটো কৰিবৰ কাৰণে সম্পূৰ্ণ সাজু হ'ব লাগে, শাৰীৰিক আৰু মানসিকভাৱে সাজু। মই সাজু, মই এইটো ধ্যান দিম, মই মনোযোগ দিম, এই কামটো মই কৰিম আৰু ভালকে কৰিম। মোৰ ফালৰ পৰা গোটেই ভালকে কৰিব লগাখিনি কৰিম আৰু মোৰ ল'ৰাটোক মই পৃথিৱীৰ এই সমাজৰ এটা গৌৰৱ হিচাপে গঢ়ি তুলিম। প্ৰথমতে মনত ভাবকচোন, ভাবক মানে মই কেতিয়াবা ব্যৰ্থও হ'ব পাৰোঁ, নোৱাৰিবও পাৰোঁ। মই সম্পূৰ্ণ চেষ্টা কৰাৰ পাছতো মই সফল নহ'বও পাৰোঁ, কিন্তু মই ক'ব পাৰিম নহয় মই চেষ্টা কৰিছিলোঁ। মোৰ দিব লগাখিনি, মোৰ কৰিব লগাখিনি গোটেইখিনি মই কৰিছিলোঁ। এই কৰাখিনি খালি কেইটামান কথা আমি জানি লোৱাৰ দৰকাৰ থাকে। কাৰণ মাক দেউতাক হ'লেও
আমি কথাখিনি শিকি অহা নাই নহয়, শিকা নাই নহয়, বিজ্ঞানসন্মতভাৱে কথাখিনি আমি জনা নাই নহয়, পঢ়া নাই নহয়, এইখিনি কথা আমাক শিকোৱা হোৱা নাই নহয়। গতিকে কেইটামান কথা মই আজি আপোনালোকৰ লগত পাতিম। মই প্ৰথমতে কৈছোঁ আপোনালোকে সাজু হওক, মানসিকভাৱে নিজকে প্ৰস্তুত কৰক। প্ৰথম মানসিক প্ৰস্তুতি মটিভেশ্যন বুলি কয় ইংৰাজীত। মনৰ এটা উদ্যম লাগে। শিক্ষকৰ যেনেকৈ পঢ়াবৰ কাৰণে উদ্যম লাগে, খেলুৱৈ যেনেকৈ খেলিবৰ কাৰণে উদ্যম লাগে, মাক দেউতাকৰ ল'ৰা ছোৱালী ভাল কৰিম বুলি এটা ভিতৰৰ পৰা উদ্যম লাগে, ভিতৰৰ পৰা জোৰ লাগে, মই কৰিম, এইটো কৰিবৰ কাৰণে মই নাভাগোঁ। তাৰ কাৰণে কৰিবৰ কাৰণে আমাৰ গাঁওবিলাকত বহুত মাক দেউতাকৰ বেলেগ চব থকাৰ পাছত এই উদ্যমটোৱে নাথাকে। যা যি কৰ কৰি থাক আৰু, এই উদ্যমটোৱে নাই। এই উদ্যমটো প্ৰথমতে লাগে, সাজু হৈ উঠিব লাগে, প্ৰথমতে মানসিকভাৱে সাজু হ'ব লাগে। এইটো প্ৰথম কথা। এতিয়া দ্বিতীয় কথা, মোক বিশেষকৈ প্ৰধানাচাৰ্যই উল্লেখ কৰি দিলে যে মই কৈশোৰ কালৰ বিষয়েহে ক'ব লাগে। গতিকে মই শৈশৱ কালটো এৰি থৈ আহিছোঁ। কৈশোৰ কালটোৰ বিষয়ে মই ক'ম আপোনালোকক। কৈশোৰ কালত ল'ৰা ছোৱালীবিলাক কেনেকুৱা হয়। এই যে প্ৰধানাচাৰ্যই অলপ আগতে ক'লে যে কথা নুশুনে, আমুক কৰে তামুক কৰে, এই অকণমান গণ্ডগোলবিলাক, যিবিলাক আমি গণ্ডগোল বুলি কওঁ, অকণমান খেলেং মেলেংবিলাক, খেলি মেলিবিলাক, যিবিলাক কাৰণত মাক দেউতাকে অসুবিধা পায়, স্কুলত বিদ্যালয়ত আচাৰ্যই অসুবিধা পায়, সেই ঘটনাবিলাক বেছিকৈ ঘটিবলৈ আৰম্ভ কৰে এটা নিৰ্দিষ্ট বয়সৰ ভিতৰত। এই কথা আপোনালোকে জানে। আনকি এই বয়সটোক বহুতে বৰ শংকাৰে চায়, বৰ ভয়েৰে চায়। আচ্ছা, ল'ৰা ছোৱালীটো এতিয়া আহিলে, এইটো বয়স পালেহি, এতিয়া কিবা হয়, কিবা কৰে। সেইটো বয়সতে ঢেৰ ঘটনা ঘটাই দিয়ে সিহঁতি। সেই বয়সটো আপোনালোকে গম পাইছে। আমি ইংৰাজীত পিউবাৰ্টি বুলি কওঁ, অসমীয়াত ছোৱালীজনী ডাঙৰ হোৱা বুলি কওঁ। ল'ৰাটো ডাঙৰ হ'ল, ডেকা হ'ল, নতুনকৈ ডেকা হৈছে, ছোৱালীজনী নতুনকৈ বিয়া হৈছে, গাভৰু হৈছে। তাৰ পিছৰ পৰাই তেওঁলোকৰ জীৱনত বহুত বেলেগ ধৰণৰ কিছুমান সলনি হয়। কথাখিনি ক'বৰ কাৰণে মই আপোনালোকক অকণমান বেলেগ বস্তু এটা চিনাকি কৰি লৈছোঁ। সেইটো হৈছে আমাৰ এই মগজুটো। এইটো আপোনালোকে জানি থওক যে আমাৰ গোটেই কামবিলাক, চিন্তাবিলাক, আমি যিবিলাক কাম কৰি আছোঁ, আপোনালোকে যেতিয়া মনোযোগ দি শুনি আছে, চাই আছে, এইফালে কিবা এটা কৰি আছে, আপোনালোকৰ ল'ৰা ছোৱালী যে কিবা কিবি কৰে, এই গোটেই কথাবিলাক নিয়ন্ত্ৰণ কৰে, পৰিচালনা কৰে আমাৰ এটা মেচিনে। এইটো সেই মেচিনটো। এই মেচিনটোক কয় মগজু, ব্ৰেইন বুলি কয়, মগজু। ইয়ে চব পৰিচালনা কৰি থাকে, ইয়ে চব লগাই থাকে ঘটনা। যদি ভাল কৰিছে ইয়ে কৰে, যদি বেয়া কৰিছে ইয়ে কৰে, বেলেগ আৰু একো বস্তু নাই। এতিয়া কথা হ'ল, যেতিয়া বাচ্চা এটা জন্ম হৈ পৃথিৱীলৈ আহে, ল'ৰাই হওক বা ছোৱালী হওক, জন্ম হৈ যেতিয়া পৃথিৱীলৈ আহে, পৃথিৱীলৈ আহোঁতে তাৰ হাতখন হাত হৈ আহে, ভৰিখন ভৰি হৈ আহে, মূৰটো মূৰ হৈ আহে, চকুটো চকু হৈ আহে। কিন্তু মগজুটো যে, এই ভিতৰৰ মগজুটো, এইটো একো বনি নাহে, খালী হৈ আহে, খালী হৈ আহে। ইয়াৰ ভিতৰত একো নাথাকে। সেইকাৰণে সি একো কথা ক'ব নোৱাৰে। আহি চিনি নাপায়, আচ্ছা মোৰ মা নাই বুলি ক'ব নোৱাৰে। কাৰণ তাত সেইবিলাক নাই। মোক ভাত লাগে বুলি একো ক'ব নোৱাৰে। একো কথা মনত পেলাবলৈ তাৰ ইয়াত একোৱেই নাই, একো কামো কৰিব নাজানে। সেইকাৰণে তাত ইয়াৰ একো নাই। এইটো পুৰা খালী হৈ আহে, একদম পুৰা খালী। আমি যে কেতিয়াবা মানুহক গালি পাওঁ, এইটো খালী নেকি বুলি, একো নাই নেকি বুলি, তাৰ একদম একো নাইকিয়া হৈ আহে সি। তাৰপিছত যেতিয়া জন্ম হ'ল, জন্ম হোৱাৰ পিছত লাহে লাহে মাক দেউতাকে কি কথা কৈছে, ঘৰখনত কি কৰি আছে, পৰিয়ালটোত কি ঘটি আছে, সমাজখনত কি ঘটি আছে, স্কুলত কি দিছে, এই কথাবিলাকে লাহে 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 তাৰ মগজুত কিছুমান নেটৱৰ্ক ৱাইৰিং, এই ইলেক্ট্ৰিচিটি ৱাইৰিঙৰ নিচিনা মগজুত ৱাইৰিং হ'বলৈ আৰম্ভ কৰি দিয়ে। মানে ল'ৰা ছোৱালী যদি ভাল কৰিছে, তেতিয়াহ'লে সেই ভালটোৰ বাবে তাৰ কৃতিত্বটো ল'ব পাৰে ঘৰখনে, মাক দেউতাকে বা তাৰ চাৰিওফালৰ পৰিৱেশটোৱে। আৰু যদি বেয়া হৈছে, তেতিয়াহ'লে তাৰ গাত একো দুখ নাই, কাৰণ সি জন্মদিনত খালী হৈ আহিছিলে। কোনে ঘূৰাই দিলে তেতিয়াহ'লে? আমি যে ল'ৰা ছোৱালীবিলাক বেয়া হ'লে ল'ৰা ছোৱালীক মাৰধৰ কৰোঁ, আচলতে ধৰি আনি মাক দেউতাক বা ওচৰ চুবুৰীয়াবিলাকক মাৰধৰ কৰিব লাগিছিলে, কাৰণ সেইটো খালীকৈ আহিছিলে, তাৰতো একো নাছিলে। পৰিৱেশটোৱে, মাক দেউতাকে, ঘৰখনৰ পৰিৱেশটোৱে যিখিনি বস্তু দিয়ে, যিখিনি অভিজ্ঞতা দিয়ে, যিখিনি শিক্ষা দিয়ে, সেইখিনিৰ যোগেদিহে তাৰ মগজুটো গাঁথনি হয়। মগজুটো কমপ্লিটলি, সম্পূৰ্ণৰূপে শূন্য হৈ আহে, খালী হৈ আহে। তেতিয়াহ'লে এই বেয়া কামটো কেনেকৈ কৰিলে? তাৰটো খালী আছিলে। কৰিলে কেনেকৈ? কাৰণ তাৰ যিখিনি অভিজ্ঞতা পাইছে, সেই অভিজ্ঞতাখিনিয়ে তাৰ মগজুটোক তেনেকেই বিকাশ কৰিলে। এই মগজুটো
বুজিছে? গতিকে আৰু এই মগজুটো এটা বৈশিষ্ট্য আছে, এইটো হৈছে যে ই কেতিয়াবা বেয়া হৈ যায়, কিন্তু বেয়া হৈ গ'লেও ইয়াক আকৌ ভাল কৰিব পাৰি। বিজ্ঞানীসকলে ক'লে, মগজুৰ বিজ্ঞানীসকলে ক'লে যে আমাৰ মগজুটো নতুন নতুনকে বনাই থাকিব পাৰি ইচ্ছা কৰিলে। ইয়াক নতুন নতুনকে বনাই থাকিব পাৰি, সলাই থাকিব পাৰি। অভিজ্ঞতা দি, শিক্ষা দি মগজুটো আমি নতুন নতুনকে গাঁথনি কৰি থাকিব পাৰোঁ, বনাই থাকিব পাৰোঁ। কিন্তু এটা কথা আছে, এটা নিৰ্দিষ্ট বয়সলৈকেহে মগজুটোক আমি সলাব পাৰোঁ। সেইটো হৈছে কৈশোৰ কাললৈকে। 18-19 বছৰ পিছত আমি মগজুটো আৰু বেছিকে সলাব নোৱাৰোঁ। আৰু এতিয়া আপোনালোকৰ মগজুটো মই বেছিকে সলাব নোৱাৰোঁ, কিন্তু আপোনালোকৰ ল'ৰা ছোৱালীকেইটা যদি মোক দিয়ে এমাহৰ কাৰণে, মোক কৈ দিয়ক আপুনি ইয়াক বোলে মাৰ্ডাৰাৰ বনাই দিব লাগে, মানুহ মাৰিব পৰা মানুহ এটা বনাই দিব লাগে, মই এমাহত ধুনীয়াকৈ তাক মানুহ মাৰিব পৰা কৰি দিব পাৰিম। আহিয়ে মানুহক মাৰি দিব, ইমান ধুনীয়াকৈ সলাই পেলাব পাৰি তাক। বা যদি আমি জানো ই বোলে মাৰ্ডাৰাৰ, ই বোলে চোৰ, ইয়াক সলাই ভাল কৰি দিব লাগে, তেতিয়াহ'লে কৰি দিব পাৰি, সলাই পেলাব পাৰি মগজুটো। এইটো সলাব পৰাকৈ ই ঢিলা হৈ থাকে, নমনীয় হৈ থাকে। এতিয়া আপোনালোকৰ যিবিলাকৰ ল'ৰা ছোৱালী নতুনকৈ গাভৰু হৈছে, ডেকা হৈছে, সিহঁতৰ মগজুটো এতিয়াও সলাব পৰাকৈ সুবিধা আছে। কিন্তু মনত ৰাখিব, এইটো সুবিধা সেই সুবিধা। এতিয়াই যদি নলয় তেতিয়াহ'লে আৰু সুবিধা নাই। কৈশোৰ কালৰ পিছত আৰু এই সুবিধাটো নাইকিয়া হৈ থাকে। কৈশোৰ কালত আটাইতকৈ ডাঙৰ বস্তু এটা, ডাঙৰ সুবিধা এটা আছে, সেইটো হৈছে আমাৰ মগজুটোৰ এটা বৰ গুৰুত্বপূৰ্ণ অংশ কৈশোৰ কালত বিকাশ হ'বলৈ বা বনিবলৈ আৰম্ভ কৰে। বৰ গুৰুত্বপূৰ্ণ অংশ এটা, যিটো অংশ তাৰ আগত মগজুত নাথাকে। মগজুটো এনেকুৱা এটা বস্তু, ইয়াৰ টুকুৰা টুকুৰকৈ বিকাশ হৈ থাকে। কোনোবা 2 বছৰমানৰ এইফালে টুকুৰা বিকাশ হ'ল, কোনোবা 2 বছৰমানৰ এইফালে টুকুৰা বিকাশ হ'ল। মই কৈশোৰ কালৰ যে শৈশৱ কালৰ কথা এটা কৈ থৈ আহোঁ দেই। মনোবিজ্ঞানীবিলাকে দেখুৱালে যে আমি যে বিশ্বাস কৰোঁ, মানুহক বিশ্বাস কৰোঁ যে, এই বিশ্বাসটো বোলে জন্ম হোৱাৰ পিছতেই 1 বছৰ, 1.5 বছৰ, 2 বছৰমানৰ, এই 2 বছৰমানৰ ভিতৰতেই বিশ্বাসটো মগজুত গঢ় লয়। তেতিয়াই ল'ৰা ছোৱালীয়ে বিশ্বাসটো গঢ় লয়, আৰু অবিশ্বাসটো তেতিয়াই গঢ় লয় যদিহে সি পৰিয়ালৰ পৰা, মাক দেউতাকৰ পৰা যিখিনি যতন পাব লাগে, যিখিনি মৰম পাব লাগে, মাক দেউতাকে অনবৰতে তাৰ ওচৰত থাকিব লাগে। কাৰণ সি সেইটো সময়ত গোটেই পৃথিৱীখন তাৰ কাৰণে অচিনাকি, গোটেই পৃথিৱীখন তাৰ কাৰণে অচিনাকি, গোটেই পৃথিৱীখন সি প্ৰথমবাৰৰ কাৰণে দেখিছে, আৰু মাকে তাৰ গোটেই পৃথিৱীখনৰ লগত চিনাকি কৰি দিব লাগে। যদি চিনাকি কৰিবলৈ মাক নাথাকে, মাকৰ সময় নাই, মাকে ৰাজনীতি কৰিব লাগে, মাকে মহিলা সমিতি কৰিব লাগে, তাক পৃথিৱীখনৰ লগত চিনাকি কৰি দিবলৈ সময় নাই। সি গোটেই পৃথিৱীখনৰ ওপৰত, মাকৰ ওপৰত নিৰ্ভৰশীল, দেউতাকৰ ওপৰত নিৰ্ভৰশীল। মাকে কোনোবা কাম কৰা এজনীক দায়িত্ব দি দিলে, এজনী খুৱাব, নাখালো কৰি দিলে, তেতিয়াহ'লে পৃথিৱীখনৰ প্ৰতি অবিশ্বাসটো তাক তেতিয়াই গঢ় ল'ব। আনকি আপোনালোকে চাবচোন, যেতিয়া বাচ্চা এটাক, অকণমানি বাচ্চা এটাক আপুনি এনেকৈ ওপৰলৈ দলিয়াই দিব, সি হাঁহিব, হাঁহে, কাৰণ সি জানে মাকে তলত ধৰিব তাক। বিশ্বাসটো গঢ় লয় তেতিয়া। আৰু যদি সেইখিনি বস্তু তেতিয়া নাপালে গোটেই পৃথিৱীখনক সি অবিশ্বাসেৰে চাব। তাৰপিছত সি কাকো বিশ্বাস নকৰে। সেই বিশ্বাস বা অবিশ্বাসটো সেইটো বয়সতে গঢ় লয়, মানে মগজুৰ সেই অংশটো সেইটো বয়সতে বিকাশ হয়। আকৌ এটা বৰ গুৰুত্বপূৰ্ণ অংশ আছে, মই অংশটোৰ নাম অসমীয়াত নাই, ইংৰাজীতে কৈ দিছোঁ, প্ৰিফ্ৰণ্টেল কৰ্টেক্স বুলি কয়। চমুকৈ আপোনালোকে PFC বুলি মনত ৰাখিব দেই, PFC বুলি। এই PFC নামৰ যিটো অংশ, সেই অংশটো কৈশোৰ কালত বিকাশ হয়। সেইটো কপালৰ ইয়াৰ কাষতে ইয়াতে আছে, এইডোখৰতে আছে, এই কপালৰ সন্মুখতে ইয়াতে আছে। এইটো বৰ দৰকাৰী অংশ এটা। এই অংশটো কৈশোৰ কালত পিউবাৰ্টি হোৱাৰ পাছত, ছোৱালী বিয়া হোৱাৰ পাছত, ল'ৰা ডেকা হোৱাৰ পাছতহে এই অংশটোৰ বিকাশ হয়। তাৰ আগতে অংশটো মগজুত নাথাকে, বিকাশ কেনেকুৱা। আচ্ছা, এই অংশটোৱে কি কাম কৰে মোক? সেইটো হৈছে আমাৰ মগজুত কিছুমান অংশ আছে যিবিলাকে আবেগ উলিয়াই থাকে, একদম আবেগ, মানে খং, ঘৃণা, মৰম, ভাল পোৱা, কিবা কিবিবিলাক উলিয়াই থাকিবৰ কাৰণে মগজুত কেইটামান বিশেষ অংশ আছে। মই নামবিলাক নাই কোৱা আপোনালোকক, নামবিলাক জানিও লাভ নাই, ঠিক আছে। কিছুমান অংশ আছে যিবিলাকে আবেগবিলাক উলিয়াই থাকে, আবেগবিলাক উলিয়াই থাকে। আৰু গোটেই আবেগবিলাকক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে, আত্ম অনুশাসন বুলি কয়, নিজক অনুশাসন কৰিবৰ কাৰণে, নিজক অনুশাসন। অকলটো মাক দেউতাকে সদায় তাক অনুশাসন কৰি থাকিব নোৱাৰে, এইটো মাষ্টৰেটো চাই থাকিব নোৱাৰে সদায়। এটা সময়ত ল'ৰা ছোৱালী নিজক অনুশাসন কৰিব পাৰিবই লাগিব। যেতিয়ালৈকে আত্ম অনুশাসন নাথাকে তেতিয়ালৈকে শিক্ষা ফেইল। কাৰণ তাৰ ভাল লগাতকৈ সি কৰি দিব। ছোৱালীজনী ভাল লাগিলে কিবা কৰি পেলালে,
এইটোক খং উঠিলে মাৰি পেলালে, সেইটোক কিবা এটা লাগিলে ঘূৰিয়াই দিলে, এইটোক কৰিলে ভাঙি পেলালে, মানে আত্ম অনুশাসন নাই। আত্ম অনুশাসনটো মগজুৰ এটা বিশিষ্ট অংশই, বিশেষ অংশই চাই থাকে, সেইটো হৈছে PFC। PFC বুলি যে ক'লো মই, সেই অংশটোৱে এই আত্ম অনুশাসনটো চাই থাকে। যদি PFCটো নাথাকে তেতিয়াহ'লে সিহঁতৰ আত্ম অনুশাসনটো নাথাকে। বুজিছে কথাটো? মই বেলেগ এটা কথা কৈ লৈছো আকৌ দেই, এই PFCলৈ আহি আছো অলপ পিছত। ইয়াক আমি বনাব লাগিব। এই PFCটো যদি বনাব পাৰো আমি, মাক দেউতাকৰ কৈশোৰ কালত আটাইতকৈ ডাঙৰ দায়িত্বটো থাকে মগজুৰ সেই অংশটোক সহায় কৰি বনাই দিয়া। আমি কওঁ নহয় ল'ৰা ছোৱালী ভাল কৰিব লাগে, ভাল কৰিবলৈ মানে কি কৰিম এতিয়া, মইতো নাজানো কি কৰিব লাগে। কিন্তু যেতিয়া আমি মগজুৰ বিষয়ে জানিম তেতিয়া আমাৰ কথাটো স্পষ্ট হৈ যায়। আচ্ছা, আমি এইটো কাম কৰিলে মগজুৰ এই অংশটো বিকাশ হ'ব, এই অংশটো বিকাশ হ'লে ইয়াৰ আচৰণবিলাক এনেকুৱা হ'ব। কিন্তু আমি কিছুমান গণ্ডগোল কৰি থাকোঁ পৰিয়ালবিলাকত, বা আমি চাৰিওফালৰ পৰিৱেশটোত, যিবিলাক গণ্ডগোলে আমাৰ মগজুৰ কোনোবা বিশেষ বিশেষ গুৰুত্বপূৰ্ণ অংশ নষ্ট কৰি পেলাব পাৰে, বেয়া কৰি পেলাব পাৰে। মই সৰু উদাহৰণ এটা দি লওঁ দেই, এইটো মোৰ বহুতক মোৰ মনত দুখ লাগি থাকে কথাটো ক'বলৈ, সেইকাৰণে কৈ লৈছো। মানে কিছুমান অংশ কেনেকে নষ্ট হৈ যাব পাৰে। মই অলপ দিনৰ আগতে, এবছৰমান হৈছে, এজনী সৰু ছোৱালী ক্লাছ 4 বা 5 পাইছিলে, তাইৰ মাকে মোলৈ ফোন কৰিছিলে, ডিমৌৰ ছোৱালী, শিৱসাগৰ ডিমৌ ছোৱালীজনী। মাকে মোলৈ ফোন কৰিলে, ফোন কৰি ক'লে, ছাৰ মোৰ ছোৱালীজনীয়ে অকস্মাত চব কথা পাহৰি থাকিলে, চব কথা পাহৰি থাকিলে, তাই একো মনত পেলাব পৰা নাই ছাৰ। তাই 4ৰ্থ শ্ৰেণীৰ পৰা 5ম শ্ৰেণীলৈ প্ৰথম হৈ পাছ কৰিছিলে, চব বিষয়তে তাই 184 নম্বৰ পাইছিলে, কিন্তু 5ম শ্ৰেণীত যেতিয়া তাইক পৰীক্ষা লৈছে তাই চব শূন্য পাইছে। তাই একো মনত পেলাব পৰা নাই, আনকি ঘৰৰ মানুহবিলাকৰ নামবিলাকো তাই মনত পেলাব নোৱাৰা হৈ থাকিলে। একো স্মৃতি যিবিলাক ইয়াত মগজুত থাকে সেইবিলাক তাই একো নাইকিয়া হৈ থাকিলে। তাই মাকে মোলৈ ফোন কৰিলে, ছাৰ এনেকুৱা সমস্যা এটা হ'ল, ছোৱালীজনী মই মনোবিজ্ঞানীৰ ওচৰলৈ নিছো, মই ডাক্তৰৰ ওচৰলৈ নিছো, কোনেও মোক একো উপায় দিব পৰা নাই, কোনেও ভাল কৰি দিব পৰা নাই। তো মই ছাৰ আপোনালোকক অকণ কথা পাতিব খোজো। তেতিয়া মই তেওঁক ক'লো, চাওক মইতো ডাক্তৰ নহয়, বা মইতো মনোবিজ্ঞানীও নহয়, মইতো এজন সাধাৰণ শিক্ষকহে, গতিকে মই এইটো পাতিব লগা একো নাই। মই কথাটো মই বুজিয়ে পোৱা নাই, মোৰ পৰাই গৈছেগৈ, কিনো হৈছে মই গমেই পোৱা নাই। তেতিয়া মাকে ক'লে, নহয় ছাৰ মই এনেই কথা পাতোচোন, আপোনাৰ কথা শুনিছো, মই এনেই এপাক কথা পাতোচোন। মই বোলো ঠিক আছে আপুনি আহক, কিন্তু মনত ৰাখিব মই এনেইহে কথা পাতিম দেই, মই খালি একো কৰি দিব নোৱাৰিম, মই নাজানো, মই বুজি পোৱা নাই কথাটো। তেতিয়া মাকগৰাকী এদিন মোৰ ওচৰলৈ আহিলে, অহাৰ পিছত মোৰ বিভাগলৈকে আহিলে, ডিমৌৰ পৰা আহিলে, ছোৱালীজনী লৈ আহিছে। মই ছোৱালীজনীক বহিবলৈ দিলো, মাককো বহিবলৈ দিলো। তাৰপিছত মই মাকক ক'লো যে এটা কাম কৰকচোন, মই তাইৰ লগত অকলে কথা পাতোচোন, আপুনি অকণমান আমাৰ কেণ্টিন এখন আছে তাতে বহকচোন, সেইবুলি ক'লো। তাৰ মাকগৰাকী মই পঠিয়াই দিলো, ছোৱালীজনী মোৰ ওচৰত বহিলে। বহাৰ পিছত মই তাইক সুধিলো তোমাৰ নামটো। তাৰপিছত তাইৰ নাম কোৱা হ'লনি মোলৈ ভয় কৰিব লাগিছে। এতিয়া মোলৈ নেচাই, মানে তাই ভয় কৰিছে। এসময়ত তাই ৰঙা চিঙা পৰি গৈছে, ভয়ত কঁপিছে মানে। তাৰপিছত মই ভাবিলো তোমাৰ ভয় লাগিছে নেকি? তাই ক'লে মোৰ ভয় লাগিছে। মই লৈ গ'লোগে তাইক, মই কথা নাপাতিলো আৰু মাকৰ ওচৰলৈ লৈ গ'লো। মাকৰ ওচৰলৈ লৈ গৈ ক'লো যে আপুনি এটা কাম কৰক, মই কথা পাতিব নোৱাৰিলো তাইৰ লগত, আৰু মই কথা পাতিব লাভো নাই, মইনো কি কথা পাতিম তাইৰ লগত, মইতো একো বুজি পোৱা নাই কথাটো। তাৰপিছত মাকক মই ছোৱালীজনী দিলো, ঘূৰাই পঠিয়াই দিলো। মই ক'লো মই খবৰ লৈ থাকিম আপোনাক, খালি মই আপোনাক একো উপায় দিব নোৱাৰিলো, একো কৰি দিব নোৱাৰিলো মই আপোনাক, সেইবুলি কৈ মই ছোৱালীজনী পঠিয়াই দিলো। তাৰপিছত মই কিছুমান কথা পঢ়িবলৈ লাগিলো, কেলে এনেকুৱা হ'ব পাৰে, কেলে এনেকুৱা হ'ব পাৰে, কেলে এনেকে চব স্মৃতি মগজুৰ পৰা নাইকিয়া হৈ যাব পাৰে। তো মই এটা কথা জানো যে মগজুত এটা নিৰ্দিষ্ট এটা অংশ আছে, যিটো অংশই এই স্মৃতিবিলাক মনত ৰাখি থয়, সঞ্চয় কৰি থোৱা। আমাৰ যেনেকে ভঁৰাল থাকে তেনেকে মগজুত এটা ভঁৰাল আছে, যিটো ভঁৰালে এই কথাবিলাক জমাই থৈ দিয়ে, জমা কৰি থৈ দিয়ে। ভঁৰালটোৰ নাম ভঁৰাল বুলি জানি থওক আপোনাৰ, ইয়াতো এটা ভঁৰাল আছে, যিটো ভঁৰালত এই কথাবিলাক আমি যে পঢ়িলো, মই যে ক'লো কথাবিলাক, কথা কিছুমান আপোনাৰ মনত থাকিব নহয়। মনত থাকিব মানে কি, মগজুত এই কাণেদি সোমাই মগজুৰ সেই জেগাটোদি সোমাই যাব, সোমাই গ'লে মনত থাকিব, নহ'লে এইফালৰ পৰা ওলাই এইফালে ওলাই গৈ যাব। আমি ছাৰহঁতে কেতিয়াবা গালি পায়, কথা কম এইফালে সোমাই এইফালে উলিয়াই দিবি। আচ্ছা, যদি উলিয়াই নিদিয়ে তেতিয়াহ'লে মগজুৰ সেই ভঁৰালটোত থাকি যাব। এতিয়া তাইৰ ভঁৰালটো কেনেবাকে নষ্ট হৈ গ'ল নেকি, জ্বলি গ'ল নেকি, ভঁৰালটো কেনেবাকে জ্বলি গ'ল নেকি? মই অধ্যয়ন পালো যে এনেকে কেতিয়াবা হ'ব পাৰে যে ভঁৰালটো কেনেবাকে জ্বলি যাব পাৰে। মগজুত থকা যিটো অংশই সেই স্মৃতিবিলাক ধৰি ৰাখে, সেই অংশটো কেনেবাকে জ্বলি যাব পাৰে, নষ্ট হৈ যাব পাৰে। এতিয়া কথাটো হ'ল সেই অংশটো কেনেকে নষ্ট হ'ব পাৰে, কেনেকে নষ্ট হ'ব পাৰে। মই কিতাপত পঢ়িবলৈ পালো যে কেতিয়াবা এক্সিডেণ্ট হ'লে, দুৰ্ঘটনা হ'লে, কেতিয়াবা মগজু যদি সেই অংশটো আঘাত পায়, আঘাত
পালে কেতিয়াবা সেই অংশটো নষ্ট হ'ব পাৰে। তাৰ বাহিৰে আন কিবা কাৰণ থাকিব পাৰে নেকি? শেষত মই অধ্যয়ন কৰি দেখিলোঁ যে